নমস্কাৰ বন্ধুসকল, আপোনালোকে আধাৰ কাৰ্ডৰ ফৰ্ম কিদৰে ফিল আপ কৰিব। আধাৰ কাৰ্ডৰ ফৰ্ম এয়া হৈছে। এই আধাৰ কাৰ্ডত আপুনি এনেকৈ ফিল আপ কৰিব। নতুনকৈ যদি আপুনি এপ্লাই কৰিছে তেনেহ'লে ফুল নেম যেটো ইয়াতে কেপিটেল লেটাৰ অৰ্থাৎ বৰফলাত আপুনি ইয়াৰ নামটো লিখিব। এয়া হৈছে 3 নম্বৰ আৰু 4 নম্বৰত হৈছে জেন্ডাৰ। ইয়াত যদি আপুনি মেল হয় ইয়াতে টিক মাৰ্ক লগাব, যদি আপুনি ফিমেল হয় তেতিয়া ইয়াতে টিক মাৰ্ক লগাব, আৰু যদি আপুনি তৃতীয় লিংগীয় হয় তেতিয়াহ'লে ইয়াতে টিক মাৰ্ক লগাব। 5 নম্বৰত আছে এজ। ইয়াতে আপুনি বয়স দিব, আপোনাৰ বয়সটো কিমান বছৰ হৈছে। আৰু ইয়াতে আছে ডেট অফ বাৰ্থ। ইয়াতে আপুনি ডেট অফ বাৰ্থ, যদি আপোনাৰ ডেট অফ বাৰ্থ আছে, বাৰ্থ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপুনি ইয়াতে এই দিন তাৰিখটো আপুনি ইয়াতে সম্পূৰ্ণ ফিল আপ কৰিব। আৰু লগতে ইয়াতে 2টা অপশ্যন আছে। ইয়াতে আপুনি ভেৰিফাইডত ইয়াতে টিক মাৰ্ক লগাব লাগিব। আৰু তাৰ পিছত যিটো 6 নম্বৰত আছে CO কেয়াৰ অফ, DO ডাটাৰ অফ, SO চন অফ, আৰু এইটো হৈছে ৱাইফ অফ, HO হাজবেণ্ড অফ। তো আপুনি যদি এইটো কেয়াৰ অফ লিখিব বিচাৰি ইয়াতে কেয়াৰ অফটো ইয়াতে টিক মাৰ্ক লগাব, ডাটাৰ অফ ইয়াতে টিক মাৰ্ক লগাব, চন অফ ইয়াতে লগাব, ৱাইফ অফ ইয়াতে লগাব, আৰু হাজবেণ্ড অফ ইয়াত, আৰু যাৰ যি সম্বন্ধীয় হয় তাৰ নামটো ইয়াতে লিখিব। তাৰপিছত এড্ৰেছ আছে, এইটো এড্ৰেছ হাউচ নাম্বাৰ, আপোনাৰ ঘৰ নাম্বাৰ লিখিব পাৰে, আৰু যদি নাই তেতিয়াতো লিখিব নালাগে। লেণ্ডমাৰ্ক, আপোনাৰ মাটিৰ যেটো নেকি মাৰ্ক আছে, যে মাৰ্কটো লিখিব পাৰে, যদি নাই নিলিখিলেও হয়। ভিলেজ টাউন চিটি, ইয়াতে আপোনাৰ ভিলেজ টাউন চিটিটো লিখিব লাগিব। ষ্ট্ৰীট ৰোড লেন, ইয়াত আপুনি নিলিখিলেও হয়। এৰিয়া লোকেলিটি ছেক্টৰ, যদি আপোনাৰ ছেক্টৰ যদি কিবা ছেক্টৰ হয় তেতিয়া ছেক্টৰৰ নাম লিখিব লাগিব। লোকেলিটি জেগাৰ নাম, এৰিয়াটো যিকোনো এটা লিখিব লাগিব। তাৰপিছতে ইয়াতে আছে পোষ্ট অফিচটো ইয়াতে লিখিব লাগিব। ডিষ্ট্ৰিক্টটো লিখিব লাগিব। সাব ডিষ্ট্ৰিক্ট, যদি আপোনাৰ সাব ডিষ্ট্ৰিক্ট আছে তেতিয়া আপুনি লিখিব পাৰে। ষ্টেট লিখিব লাগিব। ইমেইল যদি আছে ইমেইল লিখিব লাগিব, নহ'লে নিলিখিলেও হয়। মোবাইল নাম্বাৰ, এইটোতো বহুত ইম্পৰ্টেণ্ট হয়। মোবাইল নাম্বাৰ এনেকৈ আপুনি দিব লাগিব যে মোবাইল নাম্বাৰটো আপোনাৰ সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব, আৰু এনেকুৱা দিব লাগিব যে মোবাইল নাম্বাৰটো কোনোদিন মানে কিবা এটা হৈ যায়, সেইটো বহুত ইম্পৰ্টেণ্ট হয়, বদলা বদলি কৰিব পৰাকৈ ইয়াতে লিখিব লাগিব। পিনক'ড, আপোনাৰ যিটো পিনক'ড হয় এই পিনক'ডটো লিখিব লাগিব। 7 নম্বৰৰ ডিটেইল অফ ফাদাৰ, ডিটেইল অফ, যদি আপোনাৰ বাবাৰ নাম দিব বিচাৰিছে ইয়াত দিব পাৰে, মাৰ নাম দিব লাগে, মাৰ ডিটেইল দিব পাৰে। মাৰটো গাৰ্জেনটো হাজবেণ্ড আৰু ৱাইফ। চাব মন কৰিব যে ইয়াতে ফাদাৰটো ইয়াত আছে, মাদাৰ ইয়াত আছে, গাৰ্জেনটো ইয়াত আছে, হাজবেণ্ড ইয়াত আছে, আৰু ৱাইফ ইয়াত। যিকোনোটো আপোনাৰ যিটো হয় তাকে আপুনি টিক মাৰ্ক লগাব। তাৰপিছত ইয়াতে আপোনাৰ নাম লিখিব লাগিব। ইয়াতে আধাৰটো ইয়াতেতো নাই, আধাৰটোতো নতুনকৈ এপ্লাই কৰি আছে। তাৰ ভেৰিফিকেশ্যন টাইপ, ইয়াত ডকুমেণ্ট বেচিছ হ'ব। যদি আপুনি আপোনাৰ ডকুমেণ্টছ বেচিকত যদি কৰাব বিচাৰে তেতিয়া ইয়াতে টিক দিব, নহ'লে ইণ্ট্ৰডাকচাৰ বেচিকত কৰিলে ইয়াতে, আৰু হেড অফ ফেমিলি তেতিয়া ইয়াতে কৰিব টিক। আৰু তাৰ যিটো আছে ইয়াতে আছে যে POI, POA, DOB, POR, যদি ইয়াতে আপুনি ফিল আপ কৰিছে এইবিলাক নিদিলেও হয়। POI মানে POI এটা পায়, সেইটো হয়। ডেট অফ বাৰ্থ, POA, প্ৰুফ অফ এড্ৰেছ, এইটো POI মানে প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ এড্ৰেছ, ডেট অফ বাৰ্থ, POR, ৰেচিডেণ্ট, এইবিলাক আপুনি দিব পাৰে। যদি নাথাকে তেতিয়াতো একো নাই। তাৰপিছতে ইয়াতে যিজন আপোনাক ইণ্ট্ৰডিউচ কৰিব তাৰ আধাৰ নাম্বাৰ থাকিব, আৰু তাৰ নাম ইয়াত থাকিব।
আৰু ইয়াতে সেই ইন্ট্ৰডিউচাৰজন সিগনেচাৰ লাগিব আৰু এইখিনিতে যেটো নেকি এড্ৰেছ আইডেন্টিটি এণ্ড এড্ৰেছ অফ ইয়াতে যিজনে এপ্লাই কৰিব তাৰ নাম থাকিব ইয়াতে তাৰ পিছতে নেক্সট আহি যাব ইয়াতে এপ্লিকেন্টৰ সিগনেচাৰ ইয়াতে এপ্লিকেন্টৰ সিগনেচাৰ কৰি ইয়াক সাবমিট কৰি দিব লাগিব তো ইয়া হৈছে আধাৰ কাৰ্ড যেটো ফৰ্ম ফিল আপ কৰা নিয়ম জানিলে হ'বলা যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰক আৰু কমেন্টছ কৰক আৰু শেয়াৰ কৰিব যিবিলাকে নাজানে তেওঁবিলাকে যে জানিব পাৰিব তাৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো ধন্যবাদ